যি ইয়াতে লেটাৰ ৰাইটিং কৰিলোঁ বহুত ভাল লাগিলে এক্সপিৰিয়েঞ্চটো এণ্ড আজিকালি যিহেতু চিঠি এনেকৈ লিখাটো হেৰাই গৈছে নাইকিয়া বুলিয়ে ক'ব পাৰি বাট এইটো থাকিব লাগে কমিউনিকেশ্যনৰ কাৰণে আজিকালি ইলেক্ট্ৰনিক ডিভাইচেছ ইউজ কৰে বেচিকেলি মোবাইল চ' আই থিংক মোবাইল কৰিব লাগে সেইটো ইট ইজ নেচেচাৰী ফৰ আৱাৰ লাইফ ইন দিছ জেনেৰেশ্যন বাট চিঠিটোও থাকিব লাগে ইটছ এন আমেজিং পাৰ্ট অফ লাইফ নিজৰ এক্সপিৰিয়েঞ্চ লিখি ভাল লাগে মোবাইলত টাইপিং কৰোঁতে আমাৰ যেনেকৈ আমি টাইপিং কৰোঁ তাত আমাৰ কোনো ফিলিংছ নাথাকে বাট চিঠি এখন লিখা যেতিয়া আমি লিখোঁ তাত বহুতো ফিলিংছ সোমাই থাকে যে আমি কি কৰিলোঁ কাৰলৈ লিখিছোঁ চ' আই থিংক ইট শ্বুড বি ইনক্লুডেড ইন আৱাৰ লাইফ এণ্ড আজি ভাল লাগিলে ঢকুৱাখানা গ্ৰন্থমেলাত যিসকলে আমাক এনেকুৱা এটা চান্স দিছে আমি ইমান কম্পিটিশ্যনবিলাক পাৰ্টিচিপেট কৰিব পাৰিছোঁ সেইটো কাৰণে আমি সকলোকে মই সকলোৰে তৰফৰ পৰা একদম বহুত বহুত ধন্যবাদ জনাইছোঁ আজি আহি এনেকৈ পাৰ্টিচিপেট কৰিব পাৰিছোঁ বহুত ভাল লাগিছে দিনৰ প্ৰথম কাৰ্যসূচী আছিল পষ্ট কাৰ্ডত চিঠি লিখা তাত ময়ো আজি অংশগ্ৰহণ কৰিব আহিছিলোঁ ইয়াত আহি পিনি নিজৰ এক্সপিৰিয়েঞ্চটো মানে বহুত ভাল লাগিলে যিহেতু আজিকালি ল'ৰা ছোৱালী বা ডাঙৰসকলে অকল হোৱাটছআপ বা ইণ্টাৰনেটৰ যোগেদি মেছেজ পঠিয়াই নিজৰ বন্ধু বান্ধৱীলৈ আজি মানে আগৰ যোনটো মানে পষ্ট কাৰ্ডত চিঠি লিখি পিনি বেলেগ বেলেগ ঠাইলৈ দিয়া প্ৰথাটো আজি মানে এই মানে হেৰিটোত হেৰাই গৈছে সেইকাৰণে ভালেই লাগিলে আজি